Sampai nak? Sampai tu. Ay, sound lah. Sound tu. Kata follow 26 তারিখ ফেব্রুয়ারি 26 তারিখে জন্ম হয়েছিল আজি 5 বছর সম্পূর্ণ হল তার কারণে আমি তেখেতৰ নামত আজি এই বাৰতে আমি আয়োজন করছো আর এই আয়োজন করা উপস্থিত থাকিব পৰা মোৰ শিক্ষাগুৰু বিনোদৰ বড়ো স্যার শিক্ষাগুৰু মোৰ পৰেশ স্যার আর শিক্ষাগুৰু লিটল এঞ্জেল স্কুলৰ পৰা স্যার আর আমার সন্মানীয় ৰাইজসকল আমার কৰ্মা বংশসকল আলহীসকল অতিথিসকল আটাইকে মোৰ ফালৰ পৰা আপোনালোকক আদৰি লৈছোঁ আন্তৰিকভাৱে আদৰি লৈছোঁ এতিয়া আজি আমি কেক কাটা আৰম্ভ কৰিম তাৰ আগতে মই মোৰ শিক্ষাগুৰু বিনোদৰ ছাৰ দেৱক এখন ফুলাৰ গামোচাৰে আদৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ তাৰপিছত পৰেশ ছাৰ তেখেতৰ এখন ফুলাম গামোচাৰে মই আদৰি কৰিছোঁ আমাৰ ছাৰ তেখেতক সন্মানেৰে আদৰিছোঁ এতিয়া ইয়াৰ লগত জড়িত ৰাখি আমাৰ আৰু আমার ধর্ম লগত জড়িত থাকা তেখেত আমার দেউতা হয় আমার সম্পর্কীয় তেখেতক মই এখন ফুলাম গামোচা ইয়াৰ লগত জড়িত ৰাখি পেলাই আমাৰ প্ৰিন্স আমাৰ ল'ৰাক দীৰ্ঘ আয়ু মেধাৱী আৰু সুস্থ শৰীৰ যাতে আশীৰ্বাদ দিয়া যায় তাকে কামনা কৰিলোঁ আৰু ইয়াৰ লগত জড়িত ৰাখি পেলাই মই বিনোদৰ ছাৰক প্ৰিন্স বড়োৰ বাৰ্থডেত উপস্থিত থকা সকলো ৰাইজ আৰু তেওঁৰ আত্মীয় স্বজন গতিকে তেওঁ আজি জন্ম 5 বছৰ হ'ল গতিকে তেওঁ আজিৰ জন্মদিনত তেওঁক শুভকামনা যাচিছোঁ নিজৰ গাঁৱৰ লগতে মা দেউতাৰ আৰু আত্মীয় স্বজনৰ যাতে প্ৰসাৰিত কৰে সেইটো শুভকামনা কৰি তেওঁ আশীৰ্বাদ এটা বহুত মানে প্ৰাউড ফিলিং কৰি আছোঁ চব মানুহক আমি লগ পাইছোঁ আৰু যেহেতু প্ৰিন্সৰ নামটো ইমান ধুনীয়া মানে বহুত প্ৰভাৱিত কৰে আৰু প্ৰিন্স বুলি কওঁতে এতিয়া আমি গোটেই প্ৰিন্স হৈ গৈছোঁ তাৰ লগত আহি আমি নিজেই প্ৰিন্স হৈ গৈছোঁ আৰু ভগৱানৰ ওচৰত মানে আমি সদায় প্ৰাৰ্থনা কৰি আছোঁ যাতে তেওঁৰ মানে শিক্ষা আৰু শৰীৰটো যাতে মানে ভালে থাকে আৰু পঢ়া শুনাত যাতে মানে ভাল উন্নতি কৰিব পাৰে সেইখিনি মনে পূজা মাৰিছোঁ